Hello everyone, welcome to Before Exam চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ভাৰত ভূগোলৰ কেইটামান ইম্পৰ্টেণ্ট MCQ ডিছকাশ্যন কৰিম, যি আগন্তুক অসমৰ বিভিন্ন কম্পিটিটিভ এক্সাম, স্পেচিয়েলি DHS হেল্থ এক্সাম আৰু অন্যান্য বিভিন্ন কম্পিটিটিভ এক্সামৰ এই ভিডিঅ'টি যথেষ্টখিনি গুৰুত্বপূৰ্ণ হ'ব। চ' ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল চাৰাৱতী প্ৰকল্প তলৰ কোনখন ৰাজ্যত অৱস্থিত? চাৰাৱতী প্ৰকল্প তলৰ কোনখন ৰাজ্যত অৱস্থিত? ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ দ্য চাৰাৱতী প্ৰজেক্ট ইজ লোকেটেড? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন 2 কৰ্ণাটক। কৰ্ণাটক ৰাজ্যতে এই চাৰাৱতী প্ৰকল্প অৱস্থিত। এইটো বেচিকেলি এটা হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট, যিটো চাৰাৱতী নদীৰ ওপৰত নিৰ্মিত আছে। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2 কৰ্ণাটক। নেক্সট কুৱেশ্যন, কোনটো ভাৰতৰ আটাইতকৈ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ? হুইচ ইজ দ্য লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 1 NH44। NH44টো হ'ল আটাইতকৈ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ উপৰি ইয়াত চাব যে এই ৰাষ্ট্ৰীয় ঘাইপথটো যিটো ভাৰতৰ যিটো দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ NH44, ইয়াৰ মুঠ দৈৰ্ঘ্য হ'ল 4112 কিলোমিটাৰ আৰু এই ৰাষ্ট্ৰীয় ঘাইপথটো কাশ্মীৰৰ শ্ৰীনগৰৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীলৈ মুঠ 11খন ৰাজ্যৰ মাজেৰে বিয়পি আছে। আৰু সেইদৰে ভাৰতৰ আটাইতকৈ ন্যূনতম বা চুটি ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল NH966B, যিটো পূৰ্বতে NH47A বুলি জনা গৈছিল আৰু ইয়াৰ দৈৰ্ঘ্য হ'ল মাত্ৰ 8 কিলোমিটাৰ। আৰু এই NH966B ৰাষ্ট্ৰীয় ঘাইপথটো কেৰেলাত অৱস্থিত, যি কোচিৰ ওচৰে পাছৰে এই নেশ্যনেল হাইৱেটো অৱস্থিত। গতিকে এইখিনি ভালদৰে চাই ল'ব। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি পৰিমাণে কফি উৎপাদন হয়? ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি পৰিমাণে কফি উৎপাদন হয়? হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি ইন ইণ্ডিয়া? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 3 কৰ্ণাটক। কৰ্ণাটক ৰাজ্যতে আটাইতকৈ বেছি পৰিমাণে কফি উৎপাদন হোৱা দেখা যায়। নেক্সট কুৱেশ্যনটো চাইছোঁ, লোনাৰ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? ইন হুইচ ষ্টেট ইজ দ্য লোনাৰ লেক লোকেটেড? ইয়াৰ ৰাইট এনচাৰটি হ'ব অপশ্যন 1 মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰতে এই লোনাৰ হ্ৰদটো অৱস্থিত। ইয়াৰ উপৰি কেইটামান ইয়াত দিয়া আছে ইম্পৰ্টেণ্ট হ্ৰদ কেইটাৰ নাম। সেইসমূহ যেনে অনন্তনাগ হ্ৰদ জম্মু আৰু কাশ্মীৰ, বৈৰীনাগ হ্ৰদ জম্মু আৰু কাশ্মীৰ, ডাল হ্ৰদ জম্মু আৰু কাশ্মীৰ, উলাৰ হ্ৰদ, চেচনাগ হ্ৰদ। এই আটাইবোৰৰ হ্ৰদ ক'ত পোৱা যায় বা ক'ত অৱস্থিত? সেয়া হ'ল জম্মু আৰু কাশ্মীৰত। সেইদৰে চিল্কা হ্ৰদ উৰিষ্যা, দিদৱানা হ্ৰদ ৰাজস্থান, সম্ভাৰ হ্ৰদ ৰাজস্থান, কলেৰু হ্ৰদ অন্ধ্ৰপ্ৰদেশ, পুলিকেট হ্ৰদ তামিলনাডু, ৰাকাষ্ট্ৰাল হ্ৰদ উত্তৰাখণ্ড। এই আটাইবোৰৰ হ্ৰদ অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে হ্ৰদকেইটাৰ নাম মনত ৰাখিব আৰু সেই হ্ৰদকেইটা কোনকেইখন ৰাজ্যত অৱস্থিত সেয়া সম্পৰ্কে আপোনালোকে ভালদৰে মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যন, চিয়াচিন গ্লেচিয়াৰৰ দৈৰ্ঘ্য কিমান? হোৱাট ইজ দ্য লেন্থ অফ দ্য চিয়াচিন গ্লেচিয়াৰ? চিয়াচিন গ্লেচিয়াৰৰ মুঠ দৈৰ্ঘ্য হ'ল 78 কিলোমিটাৰ। 78 কিলোমিটাৰ হ'ল চিয়াচিন গ্লেচিয়াৰৰ মুঠ দৈৰ্ঘ্য। নেক্সট কুৱেশ্যন, দক্ষিণ ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ শিখৰ বা শৃংগ কোনটো? হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইয়েষ্ট পিক অফ চাউথ ইণ্ডিয়া? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 1 আনাইমুদি। আনাইমুদি শৃংগটো হ'ল দক্ষিণ ভাৰতৰ আটাইতকৈ উচ্চ শৃংগ, যিটো শৃংগৰ উচ্চ হ'ল 2695 মিটাৰ। আৰু এই উচ্চ শৃংগটো আনাইমলাই পৰ্বতৰ এটা সৰ্বোচ্চ শৃংগ, যিটো উচ্চতা প্ৰায় 2695 মিটাৰ। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন 1 আনাইমুদি। নেক্সট কুৱেশ্যন, মাটিকালিৰে ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰ শাসিত প্ৰদেশ কোনখন? হুইচ অফ দ্য ফলোয়িং ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া হেজ লাৰ্জেষ্ট এৰিয়া? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2 লাডাখ। লাডাখখনেই হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰ শাসিত প্ৰদেশ। ইয়াৰ উপৰিও ভাৰতৰ যি 8খন কেন্দ্ৰশাসিত প্ৰদেশ আছে সেই সম্পৰ্কে ইয়াত চাব পাৰিব।
আৰু ইয়াৰ মাটিকালিসমূহ ইয়াত দিয়া আছে সেইসমূহ যেনে আন্দামান আৰু নিকোবৰ কেন্দ্ৰশাসিত প্ৰদেশ যাৰ মুঠ মাটিকালি হ'ল ৮,২৪৯ বৰ্গ কিলোমিটাৰ, পুডুচেৰী ৪৯২ বৰ্গ কিলোমিটাৰ, দাদৰা নগৰ হাভেলী আৰু দমন দিউ ৬০৩ বৰ্গ কিলোমিটাৰ, দিল্লী ১৪৯০ বৰ্গ কিলোমিটাৰ, চণ্ডীগড় ১১৪ বৰ্গ কিলোমিটাৰ, জম্মু আৰু কাশ্মীৰ ৪২,২৪১ বৰ্গ কিলোমিটাৰ, লাডাখ আৰু এই লাডাখখনেই হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰশাসিত প্ৰদেশ যাৰ মুঠ মাটিকালি হ'ল ৫৯,১৪৬ বৰ্গ কিলোমিটাৰ, আৰু লক্ষদ্বীপখনেই হ'ল ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰশাসিত প্ৰদেশ যাৰ মুঠ মাটিকালি মাত্ৰ ৩২ বৰ্গ কিলোমিটাৰ। গতিকে এই দুটা আপোনালোকে ভালদৰে মনত ৰাখিব যে আটাইতকৈ ডাঙৰ কেন্দ্ৰশাসিত প্ৰদেশ হ'ল লাডাখ আৰু আটাইতকৈ সৰু কেন্দ্ৰশাসিত প্ৰদেশ হ'ল লক্ষদ্বীপ। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদী যেতিয়া বাংলাদেশৰ মাজেৰে বৈ যায় তেতিয়া ইয়াক কি বুলি জনা যায়? ব্ৰহ্মপুত্ৰ ৰিভাৰ হুৱেন ইট ফ্ল'জ আউট অফ ইণ্ডিয়া টু বাংলাদেশ ইজ কল্ড এজ, ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2 যমুনা। ভাৰতবৰ্ষৰ পৰা যেতিয়া ব্ৰহ্মপুত্ৰ নদীটোৱে বাংলাদেশত এণ্টাৰ কৰে তেতিয়া বাংলাদেশত এই ব্ৰহ্মপুত্ৰ নদীটোক যমুনা বুলি জনা যায়। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2 যমুনা। সেইদৰে ভাৰতবৰ্ষৰ গংগা নদীটোক বাংলাদেশত পদ্মা নদী বুলি কোৱা হয়। গতিকে এইটো মনত ৰাখিব যে ভাৰতৰ যিটো গংগা নদী আছে সেই গংগা নদীটো বাংলাদেশত পদ্মা বুলি জনা যায়। আৰু এই ব্ৰহ্মপুত্ৰ আৰু গংগা নদী বাংলাদেশৰ যিখিনি ঠাইত দুয়োটা নদী মিলিত হয় সেই অঞ্চলখিনিক জনা যায় মেঘনা বুলি। গতিকে এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, জনপ্ৰিয় মেৰিনা বিচ ভাৰতৰ কোনটো উপকূলৰ এটা অংশ? দ্য ফেমাছ মেৰিনা বিচ ইজ এ পাৰ্ট অফ হুইচ অফ দ্য ফলোয়িং কোষ্টেল অফ ইণ্ডিয়া? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2 পূব উপকূলীয় অঞ্চল। পূব উপকূলীয় অঞ্চলতে এই মেৰিনা বিচৰ বা এই বিচখনৰ অৱস্থিত, যি তামিলনাডুৰ চেন্নাইৰ ওচৰে পাঁজৰে এই বিচখন দেখিবলৈ পোৱা যায় আৰু এইটো পূব উপকূলীয় অঞ্চলত দেখিবলৈ পোৱা যায়। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2 পূব উপকূলীয় অঞ্চল। নেক্সট কুৱেশ্যন, ৰোহতাং পাছ কোন দুখন ঠাইক সংযোগ কৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 2 কুল্লু উপত্যকা আৰু লাহৌল আৰু স্পিতি উপত্যকা। এই ৰোহতাং পাছে কুল্লু উপত্যকা আৰু লাহৌল আৰু স্পিতি উপত্যকা এই দুয়োখন ঠাইক সংযোগ কৰে আৰু এই ৰোহতাং পাছটো হিমাচল প্ৰদেশত অৱস্থিত। গতিকে এইটো মনত ৰাখিব যে ৰোহতাং পাছ ক'ত অৱস্থিত, এইটো হ'ল হিমাচল প্ৰদেশ। আৰু এই ৰোহতাং পাছটোৱে কুল্লু উপত্যকা আৰু লাহৌল আৰু স্পিতি উপত্যকা দুয়োখন ঠাইক সংযোগ কৰে। গতিকে আজিৰ ভিডিঅ'টি ইমানতে সামৰণি। থেংক ইউ ফৰ ৱাটছিং। গড ব্লেছ ইউ অল।